নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এটা ট্ৰিক্স শিকাম মেথছৰ। এই ট্ৰিক্সটো এপ্লাই কৰি আপোনালোকে ডাঙৰ ডাঙৰ সংখ্যাবোৰ স্কোৱাৰ উলিয়াব পাৰিব। ক্যালকুলেশন কৰিব নালাগে, জাস্ট আপুনি নাম্বাৰটো চাই পিনি কৈ দিব পাৰিব যে সেই স্কোৱাৰ মানটো কিমান হ'ব, সেই নাম্বাৰটো স্কোৱাৰ মানটো কিমান হ'ব আপোনালোকে জাস্ট চাই লৈ পিনি কৈ দিব পাৰিব এই ট্ৰিক্সটো এপ্লাই কৰি। আৰু যদি আপোনালোকে মোৰ বাকি মেথছৰ ট্ৰিক্সবোৰ চোৱা নাই, যদি মই ভিডিও ডেসক্ৰিপশনতে ভিডিওবোৰ লিংক দি দিম, আপোনালোকে ডেসক্ৰিপশনত গৈ পিনি সেই ভিডিওবোৰ চাই ল'ব যদিহে চোৱা নাই। ঠিক আছে, তেন্তে এতিয়া আমি আজিৰ এই ট্ৰিক্সটো আৰম্ভ কৰোঁ। প্ৰথম আমি দুটা অংক থকা সংখ্যাৰ স্কোৱাৰ মান উলিয়াম আৰু লক্ষ্য কৰিব যে সেই নাম্বাৰটোৰ লাষ্টৰ সংখ্যাটো 5 থাকিব লাগিব। তেনেকুৱা ধৰণৰ সংখ্যাৰহে এই ট্ৰিক্সটো এপ্লাই কৰিলে তাৰ স্কোৱাৰ মানটো ওলাব। গতিকে আমি উদাহৰণস্বৰূপে 85টো ল'লোঁ। 85ৰ স্কোৱাৰ উলিয়াব লাগে। গতিকে 85ৰ স্কোৱাৰ উলিয়াবলৈ হ'লে প্ৰথম আপুনি লক্ষ্য কৰিব লাগিব 5টো আছে নাই। 5টো যদি আছে, ইয়াৰ স্কোৱাৰটো ফাৰ্ষ্ট টাইম উলিয়াই ল'ব। 5ৰ যদি স্কোৱাৰ উলিয়াওঁ 25 হ'ব। আৰু 8টো, এই 8টোতকৈ ডাঙৰ সংখ্যাটো, ওচৰৰ ডাঙৰ সংখ্যাটো 9, গতিকে 8 আৰু 9ৰ লগত পূৰণ কৰি দিব লাগিব। ঠিক আছে, 8 আৰু 9 পূৰণ কৰিলে 72 হয়। গতিকে 85 স্কোৱাৰ মানটো হৈছে 7225। গতিকে আপুনি তেনেধৰণে নাম্বাৰটো চাই ইয়াৰ স্কোৱাৰ মানটো উলিয়াই দিব পাৰিব। আৰু এটা উদাহৰণ চাই লওঁ আমি। এইবাৰ আমি অন্য এটি নাম্বাৰ লৈছোঁ, উদাহৰণস্বৰূপে 65। ইয়াৰ স্কোৱাৰ মানটো উলিয়াব লাগে। ঠিক আছে, তেতিয়াহ'লে আগৰ দৰে কি কৰিম, আমি 5ৰ স্কোৱাৰ মানটো উলিয়াই ল'ম 25 আৰু 6টোৰ লগত ইয়াতকৈ ডাঙৰ সংখ্যাটো পূৰণ কৰি দিম। 6ৰ লগত 7 পূৰণ কৰিলে 42 হ'ব। ঠিক আছে, 65 স্কোৱাৰ উত্তৰটো হৈছে 4225। এইবাৰ আমি লেছ দেন 100ৰ ওচৰৰ যিখিনি সংখ্যা আছে সেই সংখ্যাখিনিৰ মান উলিয়াম, স্কোৱাৰ মান উলিয়াম। ধৰি ল'লোঁ 98 স্কোৱাৰ মানটো উলিয়াব লাগে। তেতিয়া আমি চাম যে 98টো 100তকৈ কিমান সৰু। গতিকে 100তকৈ 98টো 2 সৰু। গতিকে আমি কি কৰিম, সেই 2টো আমি স্কোৱাৰ কৰি দিম। সেই 2টো আমি স্কোৱাৰ কৰিলে আমি পাম 4। ঠিক আছে, আৰু তাৰপিছত কি কৰিম, এই 98টো 100তকৈ 2 সৰু আছিলে নহয় জানো। তেতিয়া কি কৰিম, 98টো 2য়ে মাইনাছ কৰি দিম। 98টো 2য়ে মাইনাছ কৰি দিলে আমি পাম 96। গতিকে আমাৰ 98 স্কোৱাৰ মানটো আমাৰ ওলাই পৰিল 9604। এইটোৱে হয় ইয়াৰ এনসাৰ। ঠিক আছে, এইবাৰ আমি গ্ৰেটাৰ দেন 100ৰ স্কোৱাৰ মান উলিয়াম। যিখিনি সংখ্যা নেকি 100তকৈ ডাঙৰ সেই সংখ্যাখিনি স্কোৱাৰ মান উলিয়াম। ধৰি ল'লোঁ আমি 102 স্কোৱাৰ মান উলিয়াব লাগে। ঠিক আছে, তেতিয়া আমি কি কৰিম, আমি এই সংখ্যাটো চাম যে এই সংখ্যাটো 100তকৈ কিমান ডাঙৰ। গতিকে এই সংখ্যাটো 100তকৈ 2 ডাঙৰ। গতিকে আমি 2ৰ স্কোৱাৰ মান উলিয়াম। প্ৰথম 2 স্কোৱাৰ মান উলিয়ালে 04 হ'ব। তাৰপিছত কি কৰিম, এই সংখ্যাটোৰ লগত যিটো সংখ্যা 100তকৈ ডাঙৰ হৈছিল, 102টো 100তকৈ 2 ডাঙৰ আছিল। গতিকে সেই 2টো এই সংখ্যাটোৰ লগত আমি যোগ কৰি দিম। এই সংখ্যাটো যোগ কৰি দিলে কি হ'ব, 102ৰ লগত 2 যোগ কৰি দিলে 104 হ'ব, 104। গতিকে 102 স্কোৱাৰ মানটো হ'ব 10404। গতিকে 102 স্কোৱাৰ মানটো হৈছে 10404। এনেদৰে আমি স্কোৱাৰ মান উলিয়াব পাৰিম। জাষ্ট আপুনি চাই ল'লে হৈ যাব যে নাম্বাৰটো কোনটো কেনেধৰণে আছে, এই ট্ৰিক্সকেইটাত এপ্লাই হৈছে নে নাই সেই সংখ্যাটো আপুনি জাষ্ট চাই ল'ব আৰু এই ট্ৰিককেইটা এপ্লাই কৰি আপুনি স্কোৱাৰ মান কোনো ক্যালকুলেশন নোহোৱাকৈ উলিয়াই দিব পাৰিব। ঠিক আছে, গতিকে যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ নমস্কাৰ, জয় অসম।